জন্মাষ্টমীৰ দিনাখন ভুলতো এইকেইটা কাম নকৰিব। যি মানুহে জন্মাষ্টমীৰ দিনা এইকেইটা কাম কৰে তেওঁলোকৰ ঘৰত ভয়ংকৰ বিপদ হ'ব পাৰে। গতিকে জন্মাষ্টমীৰ আগতেই ভিডিঅ'টো চাওক আৰু এই ভুল কেতিয়াও নকৰিব। নমস্কাৰ, মই প্ৰিয়ংকা প্ৰিয়ম, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তেন্তে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আজি আলোচনা কৰিম জন্মাষ্টমীৰ দিনা আপুনি কি ভুল কৰিব নালাগে। গোটেই কথাখিনি জানিব বিচাৰিলে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। মাত্ৰ 3 দিনত আপুনি যদি আপোনাৰ ইউটিউব চেনেল বা ফেচবুক পেজটি লিগেল আৰু অৰ্গেনিকভাৱে মনিটাইজ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰি আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা যাব। গতিকে এনেধৰণৰ সুবিধা বিচাৰি থাকিলে দেৰি নকৰি এতিয়াই আমাৰ লগত যোগাযোগ কৰক। এতিয়া আমি জানো বলক জন্মাষ্টমীৰ দিনাখন আপুনি কি ভুল কৰিব নালাগে। জন্মাষ্টমী কেতিয়া পালন কৰা হয় আপোনালোকে জানেনে? জন্মাষ্টমী ভগৱান শ্ৰীকৃষ্ণৰ জন্মতিথিত পালন কৰা হয়। ভগৱান শ্ৰীকৃষ্ণক ভগৱান বিষ্ণুৰ অষ্টম ৰূপ বুলি কোৱা হয়, যিয়ে অধৰ্মৰ বিনাশ আৰু ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ জন্ম হৈছিল। কৃষ্ণৰ জীৱনশৈলী আৰু ভাগৱত গীতাত দিয়া শিক্ষাই আমাৰ জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্ট প্ৰেৰণা যোগায়। এই দিনটোত কি কৰে ভক্তসকলে? ব্ৰত ৰাখে আৰু ভগৱান শ্ৰীকৃষ্ণৰ জাগৰণ কৰে। এইবাৰো প্ৰত্যেক বছৰৰ দৰে ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত 26 আগষ্ট তাৰিখে জন্মাষ্টমী উদযাপন কৰা হ'ব। এতিয়া আমি জানো বলকচোন জন্মাষ্টমীৰ দিনাখন আমিনো কি কৰিব নালাগে। প্ৰথমটো হৈছে জন্মাষ্টমীৰ দিনাখন আপুনি ভুলতো মাছ মাংস নাখাব। সেইদিনাখন আপুনি ব্ৰত ৰাখিবলৈ চেষ্টা কৰিব। দ্বিতীয়তে আপুনি জন্মাষ্টমীৰ দিনাখন মদ বা কোনো ধৰণৰ নিচাজাতীয় ধপাতজাতীয় খাদ্য কেতিয়াও নাখাব। তৃতীয়তে জন্মাষ্টমীৰ দিনাখন আপুনি পিঁয়াজ নহৰু নাখাব। আপুনি যদি পাৰে উপবাসে থাকিব আৰু যদি নোৱাৰে আপুনি সম্পূৰ্ণ সাত্বিক ভোজন কৰিবলৈ চেষ্টা কৰিব। আপুনি য'ত মাছ মাংস কণী পিঁয়াজ নহৰু মচুৰ দাইল মাটিমাহৰ দাইল এইবিলাক নাথাকে, বেঙেনা এইবোৰ নাখাব। সম্পূৰ্ণ ধৰণৰ সাত্বিক ভোজন কৰিবলৈ চেষ্টা কৰিব। জন্মাষ্টমীৰ দিনাখন আপুনি কাকো বেয়া কথা নক'ব, কাকো ঠাট্টা নকৰিব। এই কথাবোৰ বাৰু আপুনি এনেও কৰিব নালাগে, কিন্তু জন্মাষ্টমীৰ দিনাখনটো বিশেষকৈ নকৰিবই। এইদিনাখন আপুনি এলাহ নকৰিব। সেইদিনাখন আপুনি ভগৱান শ্ৰীকৃষ্ণৰ উপাসনা কৰিব, ভগৱান শ্ৰীকৃষ্ণক পূজা কৰিব। আপোনাৰ ঘৰখন খুব ধুনীয়াকৈ চাফ চিকুণ কৰিব, আপোনাৰ ঘৰখন সাৰিব। এনেইতো আপুনি সাৰা মোচা কৰে, কিন্তু সেইদিনাখন বিশেষকৈ আপুনি ঘৰখন চাফ চিকুণ কৰিব। গোটেই ঘৰখনেই চাব, ভগৱান শ্ৰীকৃষ্ণৰ আশীষ আপুনি লাভ কৰিব। কাৰণ বছৰত এবাৰেই জন্মাষ্টমী আহে, গতিকে এই জন্মাষ্টমীটো আপুনি খুব ধুনীয়াকৈ উদযাপন কৰিব, ভগৱান শ্ৰীকৃষ্ণৰ আপুনি আশীষ লাভ কৰিব।